নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে ডেৰগাঁও ল'ৰা। আজি মই গানৰ ওপৰত ৰোষ্ট নকৰোঁ। আজি মই এটা ভিডিঅ' কথা ক'ম। মোৰ নিজৰ দুখ লাগিছে, মানে মই কেনেকৈ কথাখিনি ক'ম, কেনেকৈ কি কৰিম মই একো ভাবি পোৱা নাই। মই আজি ইউটিউবটো খুলি চাইছিলোঁ জাষ্ট 7টামান বজাত মই ইউটিউবটো খুলি চাওঁতে TVI ডেৰগাঁও বুলি এটা চেনেল আছে, মাধুৰ্য তাৰ নামটো। মই কেইদিনমান আগত মই একেলগে মেলাত ভিডিঅ' বনাইছিলোঁ, ভিডিঅ' আপলোডো কৰিছিলোঁ, চাইছে চাগে। তাৰ ভিডিঅ' এটা চাইছিলোঁ মই। ভিডিঅ'টোত চাই থাকোঁতে এষাৰ কথা শুনিলোঁ, মানে তাত এষাৰি বাক্য লিখা আছিলে, অসমৰ ডেকাই ইউটিউব এৰিলে। মই একচুৱেলি অসমৰ ডেকাক বহুত ভাল পাওঁ আৰু ৰোষ্ট কৰিবলৈ মই অসমৰ ডেকাৰ পৰাই শিকিছোঁ। আৰু ভিডিঅ'টো চাই মোৰ মনটো বেয়া লাগিলে, অন্য নহয়, বহুত বেয়া লাগিছে যে এজন ইমান ভাল ইউটিউবাৰ 2 লাখ ছাবস্ক্ৰাইবাৰ হ'ব লৈছিল, এৰি দিলে। কিন্তু কি ক'ম আৰু, TVI ডেৰগাঁৱত মাধুৰ্যই দেখুৱাইছে অসমৰ ডেকাৰ লগত তাৰ ইমান ভাল, তাৰ ফোন উঠায়, ফোনত কথা পাতে। কিন্তু আজি সি ফোন মাৰিছে, কেমেৰাৰ আগত ফোন মাৰিছে, কিন্তু ফোনটো ৰিচিভ কৰা নাই। মই চাই লওকচোন এই ভিডিঅ'খন। আপোনালোকে দেখিলে যে ফোন মাৰিছে, ফোনটো ধৰা নাই অসমৰ ডেকাই। আৰু যদি ভাবিছে যে মাধুৰ্যই বেলেগক ফোন মাৰিছে বুলি, অসমৰ ডেকাৰ যোনখিনি অনুৰাগী আছে, যোনখিনিয়ে ভালদৰে চিনি পায়, কণ্টেক্ট নাম্বাৰ আছে, সেইসকলে শুনিছে চাগে টিউনটো বুলিয়ে নহয়, টিউনটো বহুতৰে থাকে বাৰু, কিন্তু এইটো অসমৰ ডেকাৰে নাম্বাৰ, কিন্তু ফোন উঠোৱা নাই। বেয়া লাগিছে এটা কাৰণে যে তেওঁ ইমান পটককৈ ইউটিউব চেনেলটো কিয় এৰি দিলে। কাৰোবালৈ ভয় কৰিলে নে নিজৰ ইচ্ছাত ইউটিউব চেনেল এৰিছে। কিন্তু বহুতে কৈছে, কমেণ্ট এটা মই পাইছিলোঁ, কমেণ্টটো চাইছিলোঁ মই। কমেণ্টটো চাওঁতে মই কি ক'ম আৰু, আপোনালোকে চাই লওক। যদি সেইটো হয়, সেই কমেণ্টটো যদি হয়, তেতিয়াহ'লে মই ভাবোঁ ভাল, আমাৰ কাৰণে ভাল। বিশেষকৈ মোৰতো ছাবস্ক্ৰাইবাৰ ইমান নাই বাৰু, মোৰ কাৰণে ভাল এটাই, অসমৰ ডেকা যদি আকৌ ঘূৰি আহে, মই অসমৰ ডেকাৰ পৰা বহুত কথা শিকিম, জানিম। মই ভাবি আছোঁ অসমৰ ডেকাক লগ কৰাৰ কথা। মই এইটোৱে ক'ম যে অসমৰ ডেকা আকৌ ইউটিউব জগতলৈ ঘূৰি আহক, মানুহৰ মাজত হাঁহি বিলাই দিয়ক। আৰু ময়ো চেষ্টা কৰি আছোঁ, অসমৰ ডেকাৰ পৰা বহুত শিকিছোঁ, বহুত জানিছোঁ। আৰু আপোনালোকেও মোক কমেণ্ট কৰক যে অসমৰ ডেকাক আকৌ লাগে নে নেলাগে। আৰু এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে অসমৰ ডেকাই পাই যায়। আৰু মই কি ক'ম একো মই ভাবি পোৱা নাই। মই ভিডিঅ'টো চোৱাৰ পৰা মোৰ বহুত বেয়া লাগিছে মনটো। সেইবাবে কৈছোঁ, আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, মই আপোনালোকক ভৰিত ধৰি কৈছোঁ, এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে অসমৰ ডেকা আকৌ এবাৰ ঘূৰি আহক ইউটিউব জগতলৈ। আপোনালোকৰ মাজত মোৰ সকলো অসমবাসী, অসমৰ ডেকাই হাঁহি উজ্বলাওক। আৰু সকলোৱে জানে যে এটা
অসমৰ ডেকাই ৰোষ্ট কৰে, ময়ো কৰোঁ ৰোষ্ট, কিন্তু যোনখিনি ভাল ভাল বুলিয়ে ক'ব লাগিব আৰু যোনখিনি বেয়া বেয়া বুলিয়ে ক'ব লাগিব। আচলতে ভাল বেয়া বুলিয়ে নহয়, ৰোষ্টিং এটা ধেমালি হয়। মোৰ চেনেলত কেইদিনমানৰ আগত কৈছিলে, নামটো মই পাহৰিছোঁ মই 11 গেটৰ আছিলে, ৰোষ্ট না। যদি এই ভিডিঅ'টো তেওঁ চাই তেওঁলৈ মই আকৌ এবাৰ দেৰগাঁও ল'ৰা ফালৰ পৰা মই তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাই কৈছিলে যে ৰোষ্টিং এটা ধেমালি হয়, কিন্তু বহুতেই কথাটো নাজানে, নজনাৰ বাবে হয়তো বহুত বেয়াকৈ কমেণ্ট কৰে। সেইকাৰণে হয়তো আজি অসমৰ ডেকাই আপোনালোকৰ মাজৰ পৰা সেই হাঁহিখিনি লৈ গৈছে। আৰু বেছি দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো, মনটোও বৰ ভাল নহয়, কাৰণ এজন ভাল ইউটিউবাৰে ইউটিউব এৰি দিছে। আৰু এটা ভাল খবৰ মানে তেনেকুৱা ভাল খবৰ নহয়, মই কমেণ্ট পাইছোঁ TVI দেৰগাঁৱত, মাধুৰ্য চেনেলত মই কমেণ্ট পাইছোঁ। অসমৰ ডেকা মাত ভঙাৰ কাৰণে তেওঁ ভিডিঅ' আপলোড কৰা নাই। তেন্তে ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। এই ভিডিঅ'টো লাইক কৰক আৰু অসমৰ ডেকাক লাগে নালাগে মোক কমেণ্ট কৰি তলত জনাওক। আৰু মোৰ ভিডিঅ' যদি ভাল পাইছে তেন্তে কমেণ্টত জনাব, কাৰণ আপোনালোকে যদি কমেণ্টত নজনায় ভাল হৈছে বেয়া হৈছে মইতো নাজানিম, কাৰণ নতুন চেনেল হয়, সেইবাবে জনাব। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ, ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ ডেকাই পাই যায়। এই ভিডিঅ'টো মই আগতো এবাৰ কৈছোঁ, পাই যায়, ইমান শ্বেয়াৰ কৰক। আৰু যদি নতুনকৈ যদি কোনোবাই চাই আছে এই চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাটো টিপি দিয়ক। ঠিক আছে, আজিলৈ বাই।